হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মা আৰু মই আজি গৈ আছোঁ নগাঁৱলৈ। মানে মাৰ ডক্টৰ চেকআপ এটাও আছে আৰু লগতে বজাৰ কেইটামানো কৰিবলগীয়া আছে। সেইবাবে আমি দুইজনী আজি আহি নগাঁও পালোহি। তাৰপাছত মাৰ ডক্টৰ চেকআপ শেষ হোৱাৰ পাছত আহিলে মাৰ কাৰণে কাপোৰ এযোৰ চাবলৈ, আৰু ইয়াতেই মায়ে কাপোৰ এযোৰ চুজ কৰি ল'লে। তাৰপাছত আমি আহিলোঁ হ'লচেল দোকানলৈ, আৰু এয়া কাষতে দাদাজনে বেছি আছিলে ভেলপুৰি। নগাঁও আহিছোঁ যেতিয়া ভেলপুৰি নোখোৱাকৈ থাকিব পাৰিনে? এনেও মই চটপটা খাই ভালেই পাওঁ। তাৰপাছত আমি আহিলোঁ বিশাললৈ। বিশালত আহি আমাৰ বজাৰ কেইটামান কৰিবলগীয়া আছিলে, ল'লোঁ বিশেষকৈ খোৱা বস্তু কেইটামান ল'বলগীয়া আছিলে। আৰু এয়া বজাৰ কৰি কৰি আমাৰ শেষত দুইজনীৰে খুব ভোক লাগিলে। তাৰপাছত আমি আহি পালোহি ৰেষ্টুৰেণ্ট, আৰু এয়া মই অৰ্ডাৰ কৰিলোঁ চিকেন ফ্ৰাইড ৰাইচ। মানে মই খুব ভাল পাওঁ খাই, একদম মোৰ ফেভৰেট হয়। আৰু মাৰ কাৰণে অৰ্ডাৰ কৰিলোঁ পনীৰ বাৰ্গাৰ, মায়ে মানে চিকেন নাখায় সেইবাবে। তাৰপাছত দুইজনীয়ে এয়া খাই শেষ কৰিলোঁ। কাষতে জুচ বেছি আছিলে, আৰু মায়ে ক'লে জুচ খাবি নেকি? মইতো খোৱাত ভালেই, মই ক'লোঁ ঠিক আছে হ'ব। আজিৰ ভিডিঅ'টো ইমানেই, পুনৰ লগ পাম।